Hello everyone, welcome to my YouTube channel. মই হৈছে বিকাশ আৰু মোৰ চেনেলটো আছে বিকাশ ব্লগ আৰু একচুৱেলি মই ভ্লগাৰ হয় আৰু লগতে মোৰ পাৰ্চনেল কথাবোৰ মই শ্বেয়াৰ কৰোঁ আৰু মাজে মাজে মই কিছুমান নলেজো শ্বেয়াৰ কৰোঁ। বৰ্তমান মই জুৱাইৰ এটা ভাল জেগাত আছোঁ আৰু জুৱাই মানে মেঘালয়ৰ জুৱাইৰ জয়ন্তীয়া হিলছৰ আৰু খুবেই জনপ্ৰিয় প্লেচ হয় এইটো এটা আৰু ইয়াত গোটেই শিলবোৰ আছে জেগাটোত, ষ্ট'ন প্লেচ বুলি কয় আৰু এই জেগাটোত বহুত ডাঙৰ ডাঙৰ শিল মানে অদ্ভুত মানে আপোনালোকে আহিলে এই জেগাটোত গম পাব কিমান ডাঙৰ ডাঙৰ শিলপুটা আছে এই জেগাটোত আৰু বহুত বেছি ভাল লাগে আৰু এইটো মোৰ আনএক্সপ্ল'ৰ্ড প্লেচ আছিল মেঘালয়ৰ আৰু আহিলোঁ খুবেই ভাল লাগিল। কথাটো হ'ল যে মই যিটো টপিকত কথাটো ক'ব গৈ আছোঁ একচুৱেলি অলপ বেলেগ হয়। কথাটো হ'ল যে আচলতে মই কিয় ঘূৰি ভাল পাওঁ। আচলতে মই নিজে নাজানো, কাৰণ সৰুৰ পৰা মই বেছি ঘূৰি ভাল পাওঁ আৰু ঘূৰাৰ চখটো মই সৰুৰে পৰা বহুত বেছি আছে। মোক এনেকুৱা লাগে যেন ঘূৰিলে মই মনৰ পৰা বহুত বেছি শান্তি পাওঁ আৰু ঘূৰিলে বহুত বস্তু শিকিব পাৰে। আচলতে বেলেগ কালচাৰৰ বেলেগ জনজাতীয় মানুহবোৰ কেনেকৈ আছে আৰু পৃথিৱীৰ বেলেগ বেলেগ মানুহবিলাকে কেনেধৰণে জীৱন নিৰ্বাহ কৰি আছে, তেওঁলোকৰ ভাষা সংস্কৃতি লগতে তেওঁলোকৰ ঘৰ, তেওঁলোকে কেনেকৈ থাকে আৰু তেওঁলোকে কেনেকৈ খায়, তেওঁলোকে কেনেকৈ খেতি বাতি কৰে আৰু তেওঁলোকে কেনেকৈ জেগাত আছে। একচুৱেলি হয়, পৃথিৱীৰ প্ৰতিটো জেগাই বেলেগ বেলেগ ধৰণৰ আৰু বেলেগ বেলেগ ধৰণৰ মানুহ আছে আৰু সেইটো কাৰণে একচুৱেলি মোক ঘূৰি বেছি ভাল লাগে আৰু তেওঁলোকৰ জানিব ইচ্ছা যায় মোৰ, মানে মানুহবিলাক কেনেকৈ থাকে আৰু নতুন নতুন জেগা মানে ঘূৰিব মন যায়। তো আজিৰ টপিকটো মই সেইটোৱে কৈছোঁ যে একচুৱেলি মই ঘূৰি কিয় ভাল পাওঁ আচলতে সেইটোৱে। আৰু লগতে মই নিজে নাজানো কিয় বা ঘূৰি বহুত বেছি ভাল লাগে আৰু জীৱনত যদি কেতিয়াবা ভাল সুযোগ পাওঁ নিশ্চয় পৃথিৱীখনৰ আধা জেগা মই ঘূৰাৰ ইচ্ছা আছে যদি মই সুযোগ সুবিধা পাওঁ ভৱিষ্যতত, আৰু নিশ্চয় ঘূৰিম মই। আৰু লগতে একচুৱেলি ঘূৰিলে আমাৰ কি হয়, মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ। চবেই কয় যে ঘূৰিলে নিজৰ মন প্ৰাণ সতেজ হয় আৰু লগতে নিজৰ ষ্ট্ৰেছবোৰ আঁতৰি যায়। সঁচা কথা, কাৰণ আমি যেতিয়া দৈনন্দিন জীৱনত আমি যেতিয়া কৰ্মত ব্যস্ত হৈ থাকোঁ, চবেই নিজৰ নিজৰ কামত যেতিয়া ব্যস্ত হৈ থাকে মানুহবিলাকে, একচুৱেলি তেতিয়া বহুত বেছি প্ৰেছাৰ হৈ থাকে আমাৰ মাথাত আৰু সেই প্ৰেছাৰবোৰ আঁতৰাবৰ কাৰণে আৰু লগতে এটা নতুন কামত এনাৰ্জি আনিবৰ কাৰণে একচুৱেলি আমি ঘূৰিব লাগে আৰু একচুৱেলি সদায় নেদেখা জেগাত যাব লাগে আমি সদায়, কাৰণ নতুন নতুন জেগাত যাব লাগে। কাৰণ এটা জেগাত আমি যেতিয়া গৈ থাকোঁ তেতিয়া আমাৰ মনবিলাকো হেৰি হৈ যায়, কাৰণ আমি সেইটো জেগাত গৈছোঁচোন আগতে, এতিয়াও তেনেকুৱা ধৰণৰ পাৰিলে সদায় নতুন নতুন জেগাত যাব লাগে আৰু নতুন নতুন বস্তু শিকি আহিব লাগে আৰু সেই জেগাটোত মানুহবিলাকে কেনেকৈ আছে আৰু তেতিয়াহে গম পোৱা যায় আৰু লগতে সেই জেগাবিলাক কেনেকুৱা এটা নতুন অভিজ্ঞতা হয়। গতিকে এইখিনি আছিল আজি মোৰ টপিকটো, আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু সময় সুবিধা পালে সুযোগ পালে নতুন নতুন জেগাত ঘূৰিব। আৰু এইখিনি আছিল আজি মোৰ টপিকটো, আৰু লগতে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগন্তুক দিনত ভাল ভিডিঅ' বনাই যাম। আৰু আজিলৈ ইমানেই, বাই বাই।